নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেল হাজৰিকা সিষ্টাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আমি আহিলো ককা ঘৰলে, তাকে আপোনালোকক দেখাম বুলি ভাবিলো। এপাক এনেকৈ ফুৰিবলৈ আহিছো আৰু এয়া ইমান ধুনীয়াকৈ সৰিয়হ ফুল ফুলি আছে, তাকে বলক দেখুৱাম। এয়া ইমান ধুনীয়াকৈ সৰিয়হ ফুলি আছে। এয়া আমাৰ লগত আমাৰ খুৰা ভাইটি আহিছে, সেইটো বহি আছে। তাকে আহক, ফুল এডাল ছিঙি লৈছো। কিমান ধুনীয়া সেউজীয়া হালধীয়া সৰিয়হৰ মাজে মাজে চন আহি আছে। কিমান ধুনীয়া পৰিৱেশ চাৰিওফালে। হয়, সেয়া আপোনালোকক দেখাওঁগে বলক। এইজোপা আমাৰ ঘৰৰ বগৰী। এয়া বগৰী লাগি আছে, পকা নাই খালি। বলক এতিয়া আমি ইফালে যাম। আৰু কি দেখাম, আহি থাকক আহি থাকক আহি থাকক। ইমান ধুনীয়া এইবোৰ পৰিৱেশ, আপোনালোক আহি থাকিব। খালি এইবোৰ অকুৱা পকুৱা পৰি যাব লাগিব আৰু গোটেই অকুৱা পকুৱা। সেয়া কিমান ধুনীয়া পানী, ৱা নদী। সেয়া নদী, আমি নদী পাৰে পাৰে আহি আছো। এইফালে চব কিমান ধুনীয়া লাগিছে নদীখনত। সিফালে সৰিয়হ ফুল ফুলি আছে। তাৰ নদীতে নামিছেগে। এয়া ভাইটি গৈছে। সেইফালে আহিলো। এয়া তাই নামিলে, সেয়া পানীত সি নামিলেগে। কৃষ্ণ, চেঁচা নে কেনেকুৱা চেঁচা, বহুত দ নে? এয়া আমি গৈ আছো, ঠাণ্ডা। এয়া এই ফটো মাৰি আছে। ফটো নাই মাৰা, ভিডিঅ'। ৰ'দ কেনেকুৱা দিছে সেইফালৰ পৰা ৰাস্তা আছে, সেইফালে নামিব পৰা। ইমান ভাল লাগিছে, একদম নদী কাষত পুৰা বতাহ মাৰি আছে। ঘৰলে মানে ককা ঘৰলে যাবলৈ ওলাইছো আৰু আকৌ নদীৰ পৰা। এয়া বালি গোটেই, কেনেকে উঠিম? কৃষ্ণ, এয়া আমি উঠি আহিছো। ভৰি গোটেই অৱস্থা নাইকিয়া হৈ গ'ল। উঠিম এফালে। আমি উঠিলো এতিয়া পানীৰ পৰা। এতিয়া আমি মানে ব্লগটো ইয়াতে সামৰি দিছো। আপোনালোকক দেখালো আৰু মানে জেগাখিনি, আৰু আজি থাকিম আমি, কাইলৈ যাম। আকৌ কাইলৈ ফটো চটো মাৰি কৰি যাম আৰু দেখুৱাম আপোনালোকক সৰিয়হৰ মাজত কেনেকৈ ফটো মাৰে। আৰু আজি আমি ব্লগটো ইয়াতে সামৰিছো, আৰু ভিডিঅ'টো যদি চাই ভাল পায়
তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই শুকুলায় জাগদাৰ নামে মই